ওকে গাইজ ৱেলকাম বেক। আপোনালোকে নিশ্চয় নতুন ফোন এটা কিনোতে ভাল কেমেৰা থকা ফোন এটা কিনিব বিচাৰে, গতিকে আপোনালোকে কেমেৰা মেগাপিক্সেলটো চাই বেছি মেগাপিক্সেলৰ ফোন এটা বাছি লয়। ভাবে যে বেছি মেগাপিক্সেল হ'লে বেছি ভাল কোৱালিটিৰ ফটো উঠিব, গতিকে হাই মেগাপিক্সেলৰ ফোন এটা কিনি লয়। আৰু কিনাৰ পাছত আপুনি দেখে যে আপোনাৰ ফোনটোত হাই মেগাপিক্সেল আছে, বহুত মেগাপিক্সেলৰ কেমেৰা আছে, কিন্তু সেই অনুপাতে ফটো কোৱালিটি ইমান ভাল হোৱা নাই। হয়, দিনৰ ভাগত ভাল ফটো উঠিছে, কিন্তু ৰাতি যেতিয়া হয় বা ল' লাইট হয়, ল' লাইটত ইমান ক্লিয়াৰ ফটো তুলিব পৰা নাই। কিন্তু আপোনাৰ ফ্ৰেণ্ডৰ লগত বা কাৰোবাৰ লগত এনেকুৱা ফোন এটা আছে যে আপোনাতকৈ মেগাপিক্সেল কম, তাৰ ফোনৰ মেগাপিক্সেল কম, কিন্তু তাৰ ফোনত বেছি ভাল ফটো উঠিছে, আপোনাতকৈ বেছি ভাল কোৱালিটিৰ ফটো উঠিছে। এনে কিয় হয়? বা অকল মেগাপিক্সেলৰ ওপৰতে ফটো কোৱালিটিটো ডিপেণ্ড কৰে নেকি? বেছি মেগাপিক্সেল হ'লে বেছি ভাল কোৱালিটিৰ ফটো, কম মেগাপিক্সেল হ'লে কম কোৱালিটিৰ ফটো, তেনেকুৱা হয় নেকি? তাৰ বিষয়ে মই আজি ক'বলৈ চেষ্টা কৰিম, তো চাই থাকক। তো ফাৰ্ষ্ট কথা চাওক, কেমেৰাৰ মেগাপিক্সেল। যদি আপোনাৰ কেমেৰাটো 1 মেগাপিক্সেলৰ হয়, তেনেহ'লে আপোনাৰ সেই কেমেৰা চেঞ্চৰটোত 1 মিলিয়ন পিক্সেল থাকিব। 1 মিলিয়ন মানে নিশ্চয় গম পাইছে 10 লাখ, গতিকে তাত 1 মেগাপিক্সেলৰ কেমেৰাৰ চেঞ্চৰটোত 10 লাখটা পিক্সেল থাকিব। পিক্সেল মানে হৈছে সৰু সৰু আপুনি কোষ বুলি ধৰিব লাগিব, যিটো নেকি চেঞ্চৰটোৰ ওপৰত লগোৱা থাকে। তেনেকুৱা 10 লাখটা পিক্সেল থাকিব 1 মেগাপিক্সেলত। সেই পিক্সেলবিলাকতে আপুনি যিটো বস্তু কেপচাৰ কৰে তাৰ ডিটেইলছবিলাক সেই একোটা পিক্সেলতে মানে সোমাই থাকে। গতিকে যিমানে মেগাপিক্সেল বাঢ়িব, চেঞ্চৰটোত পিক্সেলৰ সংখ্যা বাঢ়িব, আৰু পিক্সেলৰ সংখ্যা বঢ়াৰ লগে লগে বেছি ডিটেইলছ পিক্সেলবিলাকে ল'ব পাৰিব ফটোৰ, গতিকে ফটোৰ ডিটেইলছটো বেছি হ'ব, মানে ফটোটো বেছি ক্লিয়াৰ হ'ব যদি মেগাপিক্সেলটো হাই হয়। চিম্পল অৰ্থত যদি প্ৰেক্টিকেলি আমি চাব যাওঁ, তেনেহ'লে বেছি মেগাপিক্সেলৰ কেমেৰাৰে ফটো মাৰিলে মানে ফটোটো বেছি ডিটেইলছৰ হয়। মানে যদি ফটো মৰাৰ পাছত আপুনি জুম কৰে, তেতিয়া ইমান ফটোটো সোনকালে ফাটি নাযায়। কিন্তু মন কৰিব যে যিহেতু মোবাইলৰ চেঞ্চৰ যিটো চাইজ, সেইটো আপুনি বঢ়াব কমাব নোৱাৰে। চেঞ্চৰৰ চাইজটো ফিক্স থাকিব, তাত পিক্সেলবিলাক থাকিব। যদি পিক্সেলৰ সংখ্যা বেছি হয় বা মেগাপিক্সেলৰ সংখ্যা বেছি হয়, মানে আপোনাৰ পিক্সেলৰ সংখ্যা বেছি হ'ব। পিক্সেলৰ সংখ্যা বেছি হোৱাৰ লগে লগে সেই চেঞ্চৰটোত বেছি পিক্সেল থাকিব লাগিব। গতিকে বেছি পিক্সেল সুমিয়াবলৈ পিক্সেলৰ চাইজটো সৰু হ'ব লাগিব। গতিকে এটা পিক্সেলৰ চাইজটো সৰু হৈ যোৱাৰ লগে লগে যেতিয়া আপুনি ল' লাইট ফটোগ্ৰাফী কৰিব, যদি ৰাতি ফটোগ্ৰাফী কৰে, ৰাতি ফটো কেপচাৰ কৰে, তেতিয়া যিটো আপুনি কেপচাৰ কৰিছে তাৰ পৰা অহা লাইটটো আপোনাৰ পিক্সেলৰ চাইজটো সৰু হোৱাৰ কাৰণে তাত লাইটটো বেছিকৈ কমকৈ ধৰি ৰাখিব পাৰিব, যিহেতু পিক্সেলৰ চাইজটো সৰু হৈ গৈছে বেছি মেগাপিক্সেল হোৱাৰ কাৰণে। গতিকে ৰাতি আপোনাৰ ফটোটো ভালকৈ নুঠিব, বেছি ক্লিয়াৰ নহ'ব। কিন্তু যদি আপুনি মেগাপিক্সেলটো অলপ কমায়, এটা পিক্সেলৰ চাইজটো অলপ ডাঙৰ কৰি দিয়ে, তেতিয়াহ'লে সেই লাইটটোৰ পৰা অহা সেই মানে ৰাতি সেই যিটো কেপচাৰ কৰিছে তাৰ পৰা অহা পোহৰবিলাক এটা পিক্সেলৰ চাইজটো ডাঙৰ হৈ যোৱাৰ কাৰণে তাত বেছিকৈ পোহৰ সোমাব পাৰিব। গতিকে আপোনাৰ ফটোটো ৰাতিও ক্লিয়াৰকৈ আহিব বা ল' লাইট ফটোগ্ৰাফীটো ভাল হ'ব। মই এইটো কোৱা নাই যে বেছি মেগাপিক্সেল হ'লেই আপোনাৰ ফটো কোৱালিটিটো বেয়া হৈ যাব, বা কম মেগাপিক্সেল হ'লে আপোনাৰ ফটো কোৱালিটি বেছি ভাল হ'ব, সেইটো নহয়। আৰু এটা ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে, সেইটো হৈছে আপোনাৰ কেমেৰাৰ এপাৰেচাৰ, এইটো অপেনিং বুলি কয়। আপুনি নিশ্চয় DSLR যেতিয়া ফটো মাৰে তেতিয়া গম পাব, DSLR যেতিয়া ফটো ক্লিক কৰে, তেতিয়া ভিতৰত লেন্সৰ ভিতৰত আপুনি নিশ্চয় মন কৰিছে যে ক্লিক কৰাৰ লগে লগে এটা কিবা এনেকুৱা ড'ৰ এটা অ'পেন হয় আৰু ক্ল'জ হৈ যায়। সেইটো হৈছে আপোনাৰ কেমেৰাৰ এপাৰেচাৰটো, যিটো নেকি অ'পেনিং বুলি কয়। সেই অ'পেনিংটো যিমানে ডাঙৰ হ'ব, সিমানে আপোনাৰ পোহৰটো চেঞ্চৰটোত বেছিকৈ পৰিব পাৰিব। গতিকে DSLRটো বাৰু আপোনাৰ সেই অ'পেনিংটো এডজাষ্ট কৰিব পাৰি নিজৰ মতে, কিন্তু আপোনাৰ স্মাৰ্টফোনটো, আপোনাৰ যিটো স্মাৰ্টফোনৰ কেমেৰা, তাৰ আপোনাৰ এটা ফিক্স এপাৰেচাৰ থাকে, সেইটো আপুনি চেঞ্জ কৰিব নোৱাৰে। গতিকে এইটো তেনেকুৱা কৰিবলৈ হ'লে মোবাইল ফোনটো DSLR নিচিনা হ'ব লাগিব। গতিকে তাত ফোনটোত ফিক্স এপাৰেচাৰ থাকে, সেই এপাৰেচাৰটো আপুনি চাব লাগিব। যদি এপাৰেচাৰটো কম হয়, যদি কেমেৰাৰ অ'পেনিংটো কম হয়, তেতিয়া পোহৰটো কমকৈ সোমাব, গতিকে ল' লাইট ফটোগ্ৰাফী বেয়া হৈ যাব। গতিকে এপাৰেচাৰটো বেছি হ'ব লাগিব। অ'পেনিংটো যিমান ডাঙৰ হয়, সিমানে আপোনাৰ ফটোটো বেছি লাইট সোমাব পাৰিব, চেঞ্চৰটোত বেছি লাইট পৰিব, গতিকে আপোনাৰ ফটো কোৱালিটিটো ভাল হ'ব।
ইয়াৰ উপৰি আপোনাৰ যিটো ফোনত এটা ইমেজ প্ৰচেছিঙৰ কাৰণে যিটো ফটো তাৰ প্ৰচেছিঙৰ কাৰণে এটা ডেডিকেটেড চিপ থাকে, সেইটো হৈছে আপোনাৰ DSP বুলি কয়, ডিজিটেল ছিগনেল প্ৰচেছৰ। গতিকে সেই তাৰ ওপৰতো ডিপেণ্ড কৰে, সেই প্ৰচেছৰটোৰ ওপৰতে কম বেছি পৰিমাণে, লগতে আপোনাৰ যিটো কেমেৰা ছফ্টৱেৰ তাৰ ওপৰতো ডিপেণ্ড কৰে আপোনাৰ ইমেজটো কেনেকৈ প্ৰচেছ কৰিব। মই প্ৰিভিয়াছ ভিডিঅ' গুগল কেমেৰা ছফ্টৱেৰৰ ওপৰত বনাইছোঁ, যদি নাই যোৱা সেইটো চাই ল'ব। ওপৰত কাৰ্টত নিশ্চয় ওলাব, তাত ক্লিক কৰি আপুনি চাই ল'ব পাৰিব। গতিকে আপুনি নিশ্চয় গম পালে যে এটা ভাল কোৱালিটিৰ কেমেৰা হ'বলৈ হ'লে কেমেৰা মেগাপিক্সেলৰ লগতে চেন্সৰ, পিক্সেল চাইজ আৰু এপাৰেচাৰো সিমানে ইম্পৰ্টেণ্ট। গতিকে আপুনি যেতিয়া নেক্সট বাৰ ফোন কিনিব তেতিয়া গোটেইখিনি ডিটেইলছ চেক কৰি ল'ব। আৰু আপুনি যদি ডিটেইলছত যায় তেনেহ'লে কেমেৰা স্পেচিফিকেশ্যনত লিখা থাকে গোটেইখিনি। আপুনি য'ৰ পৰা কিনিলেও বা অনলাইন ষ্ট'ৰৰ পৰা কিনিলেও বা নেটত মাৰিলেও আপোনাৰ কেমেৰা স্পেচিফিকেশ্যনত গোটেইখিনি ডিটেইলছ দিয়াই থাকে। মেগাপিক্সেলটো ইমান MP তেনেকুৱা ধৰণৰ লিখা থাকে, আৰু পিক্সেল চাইজটো 1.2 মাইক্ৰন, 1.4 মাইক্ৰন তেনেকুৱাকৈ লিখাই থাকিব। আৰু যিটো এপাৰেচাৰ অপেনিং সেইটো আপোনাৰ f1.2, f1.6, 1.7, f2.2 তেনেধৰণৰ এপাৰেচাৰো লিখা থাকে। গতিকে আপুনি ডিটেইলছকৈ ধুনীয়াকৈ গোটেইখিনি চাই ল'ব। আৰু আপোনাৰ ভাল নে বেয়া সেইটো চাবলৈ হ'লে আপুনি এটা ভাল কেমেৰা থকা ফোনৰ ডিটেইলছখিনি চাই ল'ব পাৰে ফাৰ্ষ্টতে। সেই তাৰ গোটেইখিনি পিক্সেল চাইজ, এপাৰেচাৰ সেইখিনি গোটেইখিনি চাই লৈ আপুনি যিটো মোবাইল কিনিব তাৰ সেই গোটেই পিক্সেল চাইজ, এপাৰেচাৰটো কম্পেয়াৰ কৰি চাব। তেতিয়া আপুনি গম পাব যে ফোনৰ কেমেৰা কোৱালিটিটো কেনেকুৱা। গতিকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।